এছ টি হ'বৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে। কিন্তু এই যে মূৰ্খ গোপীনাথ বৰদলৈ আদিবাসী হ'ব পাৰে, if you have the knowledge then just to listen properly। লজ্জিত কৰা এইটো ঠিক হোৱা নাই, আমি নিন্দা কৰোঁ। লাজ নালাগে না তহঁতক? কি পদ্ধতিৰ মানুহ আপোনালোক? It is clearly a Bodo name and the people of this race जोंखौ माने केस होनाय जाबाय, चिराङावबो केस होबाय, एजों क'क्राझारावबो केस होबाय, आंनि बिरुद्धে केस होनाय जाबाय। কিন্তু মই কেইদিনমান ধৰি নিউজ পৰ্টেলবিলাকত মই দেখি আছো যে কেইজনমান আদিবাসী লোকসকলে আদিবাসী ফাকলাৰীৰ মন্তব্যক লৈ বড়োসকলৰ বিৰুদ্ধে নানান ধৰণৰ বেয়া বেয়া কথা কৈ বড়োবিলাকক লজ্জিত কৰা হৈছে আৰু লগতে অসমৰ মষ্ট ৰেছপেক্টেবল মাননীয় গোপীনাথ বৰদলৈ অৰ দি ছান অফ আছাম তেওঁকো মূৰ্খ বুলি কোৱা হৈছিল। সেইটো মই শুনিছোঁ, খুব দুৰ্ভাগ্যজনক। কিয় আদিবাসী ফাকলাৰীৰ এটা বক্তব্য লৈ বড়োসকলক কিয় ইমান বেয়া বেয়া কথা কোৱা হ'ল, বড়োসকলৰ বিৰুদ্ধে কিয় মাত মাতা হ'ল, বড়োসকলক কিয় ইয়াত অৰিজিনেল মানুহ নহয় বুলি কিয় কোৱা হ'ল, সেইবিলাক খুব দুৰ্ভাগ্যজনক। মই দুখ প্ৰকাশ কৰিছোঁ। আৰু তেনে ব্যক্তিসকলে বড়ো আৰু চাওতাল উৰাও মুণ্ডা আদিবাসীসকলৰ মাজত এটা কমিউনেল টেনশ্যন আনাৰ এটা চেষ্টা চলাইছে বুলি মই ধাৰণা কৰিছোঁ। আদিবাসী ফাকলাৰীনো কি বেয়া কথা কৈছিল? তেখেত কৈছে যে 3 ট্ৰাইবসকল অসমৰ অৰিজিন নহয়, এইটো সত্য কথা। ইয়াতো কোনো বেয়া হোৱাৰ কোনো যুক্তি নাই। আমি সত্য সকলোৱে স্বীকাৰ কৰিব লাগে, বুৰঞ্জীক আমি মানি চলিব লাগে। আমি যিটো জানো যে যিসকল ইয়াত অসমত আদিবাসী বুলি তেওঁলোকে জাহিৰ কৰে, কোনো আদিবাসী বুলি কোনো জাতি নাই। আৰু অসমত যিসকল আদিবাসী বুলি কৈছে তেওঁলোকে ইয়াত আদিবাসী নহয়। হয়তো তেওঁলোকে বিহাৰ, ইউ পি, উৰিষ্যা, ছত্তৰপুৰ, চাউথাল পৰগনা সেইবিলাকৰ হয়তো আদিবাসী হ'ব পাৰে, কিন্তু ইয়াতো আদিবাসী নহয়। এইটো সত্য কথা। বুৰঞ্জী স্পষ্ট কয় যিসকল আদিবাসী বুলি পৰিচয় দি লৈছে নিজকে, তেওঁলোকক 1834 মানত যেতিয়া অসমত টি গাৰ্ডেন বনোৱা হৈছিল, সেই সময়ৰ পৰা বিহাৰ, ইউ পি, উৰিষ্যা, চাউথাল পৰগনা, ছত্তৰপুৰ সেইবিলাকৰ পৰা বৰ্ণ লেবাৰ হিচাপে কণ্টেক্সুৱেল বেচিছত মানে অসমলৈ অনা হৈছিল চাহ বাগানত কাম কৰিবৰ কাৰণে কুলি হিচাপে। চেঞ্চাছ ৰিপৰ্ট 1921ত ভলিউম 3 আছাম পাৰ্ট 1 পেজ নম্বৰ 39 ইয়াত লিখা মতে 1911 পৰা 1921ৰ মাজত প্ৰায় 7 লাখ মান আদিবাসীসকলক অসমলৈ অনা হৈছিল এই চাহ বাগানত কাম কৰিবৰ কাৰণে। এইটোতো মিছা কথা নহয়, এইটো সঁচা। তেওঁলোকক কণ্টেক্সুৱেল বেচিছত বৰ্ণ লেবাৰ হিচাপে কাম কৰিব আনিছিল। আৰু তেওঁলোকে যদি চাহ বাগানত কাম কৰিব ইচ্ছা কৰে কৰিব পাৰে, যদি কৰিব নোখোজে তেতিয়াহ'লে নিজৰ ঠাইত উভতি যাব লাগে। এনেকুৱা এটা কণ্টেক্সুৱেল মানে এগ্ৰিমেণ্টত তেওঁলোকে অনা হৈছিল। কিন্তু বহুত আদিবাসীসকলে উভতি যোৱা নাই, তেওঁলোকে ইয়াতে আমাৰ মাজতে থাকিব ইচ্ছা কৰি থাকি লৈছে। আৰু ইয়াকে ব্ৰিটিছ চৰকাৰে 1921 সেই সময়ত চেঞ্চাছ ৰিপৰ্ট মতে 1890 মানত তেওঁলোকক 2,92,000 একৰ লেণ্ড তেওঁলোকক আবণ্টন কৰি দিয়া হৈছে। আৰু সেইটোৱে গৈ গৈ 1900 চনত 9 লাখ বিঘা একৰ লেণ্ড তেওঁলোকক আবণ্টন দিয়া হৈছে। সেই ৰেকৰ্ডটো আমাৰ এই চেঞ্চাছ ৰিপৰ্টতে পাব। তেওঁলোকে ইয়াতে মাটি বাৰী তেওঁলোকে চৰকাৰৰ পৰা পাইছে। সেই গতিকে তেওঁলোকে আমাৰ লগত আছে, আমাৰ লগত বহুত দিনৰ পৰা মিলিজুলি আছে। কোনো ধৰণৰ আমাৰ মাজত কাজিয়া, আমাৰ মাজত হিংসা হিংসি ভাৱ নাই, একেলগে মিলিজুলি আছোঁ। কিন্তু আজিৰ দিনত এই মানে ট্ৰাইবেল হ'ব খুজি, ট্ৰাইবেল নোহোৱাৰ কাৰণে, জনজাতি হ'ব খুজি জনজাতি নোহোৱাৰ কাৰণে যে বড়োসকলক দোষাৰোপ কৰি যে বড়োসকলক বাহিৰৰ পৰা আহিছে, অসমৰ মানুহ নহয় বুলি কোৱাটো এইটো দুৰ্ভাগ্যজনক, নিন্দনীয় আৰু গৌৰৱহীনাৰ যোগ্য। UN চাৰ্টাৰ মতে খিলঞ্জীয়া বুলি ক'লে, আদিবাসী বুলি ক'লে যিসকল যি ঠাইত অৰিজিন চন অফ দ্য চইল, যিসকল বাহিৰৰ পৰা অহা নাই, যিসকল বাহিৰৰ পৰা আহি মানে ভূমি দখল কৰি থকা নাই, অৰিজিন ইয়াতে জন্ম লৈছে, সেইসকলহে খিলঞ্জীয়া আদিবাসী। আমাৰ অসমত আমাৰ বড়োসকলে আদিবাসী, বড়োসকলে চন অফ দ্য চইল। এতিয়া এইটো কথালৈ
যে বড়োবিলাকক দোষাৰোপ কৰিছে ইয়াত খিলঞ্জীয়া নহয়, সেইটো খুব বেয়া হৈছে, ভাল হোৱা নাই। আৰু আমাৰ মাজত সাঁওতাল বড়ো ভাইৰ মাজত মানে এটা কমিউনেল টেনশ্যন অনাৰ এটা মানে চেষ্টা চলোৱা হৈছে বুলি মই ভাবোঁ। আৰু যি ব্যক্তিসকলে কৈছে তেওঁলোকে দুৰ্দান্ত ভাষাৰে, ঘৃণনীয় ভাষাৰে বড়োসকলক মানে বেয়াকৈ মানে গালি গালাজ দিছে। এইটো সকলো বড়ো মানুহৰ চেণ্টিমেণ্টত লাগিব, বড়ো মানুহে বেয়া পাব। মই এই ক্ষেত্ৰত অনুৰোধ কৰিব বিচাৰিছোঁ যে এই কেইজনমান সাঁওতাল, কেইজনমান আদিবাসীৰ কাৰণে, কেইজনমান মানে চ'কল আদিবাসী লিডাৰৰ কাৰণে যে আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে, এইটো অনুৰোধ কৰোঁ। তেওঁলোকে মিছাকৈ আমাক টাৰ্গেট কৰি বড়োসকলক হিংসা কৰি এইটো কৈছে যে বড়োসকল ইয়াত আদিবাসী, বড়োসকল ইয়াত অৰিজিন, ইয়াত খিলঞ্জীয়া। এইটো তেওঁলোকে এই কেইজনমান দুৰ্দান্ত আদিবাসীসকলে ক'লে আমি বাহিৰৰ পৰা আহিছোঁ বুলি এইটো প্ৰমাণ নহয়। আমাৰ বুৰঞ্জীয়ে দেশ কৈ আছে, বুৰঞ্জীয়ে কৈ আছে যে বড়োসকলে ইয়াত এভৰিজিন, ইয়াত মানে ভূমিপুত্ৰ, ইয়াত মানে খিলঞ্জীয়া, এইটো কৈ আছে। আদিবাসীসকল ইয়াত খিলঞ্জীয়া নহয়, ইয়াত এভৰিজিন নহয়। তেওঁলোকে ইয়াত এভৰিজিন বুলি কৈ, খিলঞ্জীয়া বুলি কৈ তেওঁলোকে ইয়াত ST হ'ব বিচাৰিলেও ST নহয়। কিয়নো ST হ'বৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে। যিসকল ট্ৰাইবছ মানে যিসকল ইয়াত অৰিজিন বাসিন্দা, আচল বাসিন্দা, সেইসকলে ট্ৰাইবছ বুলি কোৱা হয়। আৰু এই ট্ৰাইবছবিলাকৰ মাজতহে ট্ৰাইবেল বনোৱা হয়। ইভেন ছাত্ৰটো এইটোৱে কৈছে, খিলঞ্জীয়া যিসকল হয় এইবিলাকে ট্ৰাইব হয়, আৰু যিবিলাক ট্ৰাইব হয় এইবিলাকে ট্ৰাইবেল বনোৱা হয়। এইটো কনষ্টিটিউশ্যনত এইবিলাক স্পষ্টকৈ লিখা আছে। এতিয়া আদিবাসী সাঁওতাল লোকসকল ইয়াত মানে ট্ৰাইবছ নহয়, ইয়াত অৰিজিন বাসিন্দা নহয়, সেইকাৰণে তেওঁলোকে ট্ৰাইবেল নহয়। আৰু ট্ৰাইবেল হ'ব লাগিলে 5টা ক্ৰাইটেৰিয়া মানে ফুলফিল কৰিব লাগে। এইটো হ'ল মানে প্ৰিমিটিভ ট্ৰেড, আৰু ডিষ্টিংটিভ কালচাৰ, চাইনেছ অফ কণ্টেক্ট উইথ আদাৰ কমিউনিটিজ এট লাৰ্জ, জিঅ'গ্ৰাফিকেল আইচলেশ্যন আৰু বেকৱাৰ্ডনেছ। এই 5টা যদি মানে ক্ৰাইটেৰিয়া ফুলফিল নকৰে তেতিয়াহ'লে ট্ৰাইবেল নহয়। আৰু তেওঁলোকে ট্ৰাইবেল নোহোৱাৰ কাৰণে বড়োবিলাক কেনেকৈ দোষী হ'ব? দোষী হ'ব নোৱাৰে। তেওঁলোকে ট্ৰাইবেল নহয়, কনষ্টিটিউশ্যনত তেওঁলোকক মানে পাৰ্মিশ্যন নকৰে। সেই কাৰণত আমি কৈছোঁ যে ইয়াত যিসকল মানে 3 ট্ৰাইবছ আছে তেওঁলোকৰ মানে ক্ৰাইটেৰিয়া ফুলফিল নহয় ST হ'বৰ কাৰণে, তেওঁলোকে ST হ'ব নালাগে। চিম্পল আমি এইটো কৈছোঁ, কনষ্টিটিউশ্যনৰ ব্যাপাৰে কৈছে, আদিবাসী এইটোৱে কৈছে, তাৰ কাৰণে আমি কি দোষী হ'ম? আৰু তেওঁলোকৰ বহুত মানে আজি ভাৰত চৰকাৰৰ মাজত তেওঁলোকৰ মন্ত্ৰী আছে, জুৱেল ওৰাং ট্ৰাইবেল মিনিষ্টাৰ, WBT মিনিষ্টাৰ আছিলে, আৰু RJ ST কমিশ্যনত তেওঁলোকৰ মানুহ আছিলে। আজি মানে অসমৰ যদি ভাৰতবৰ্ষৰ মানে সন্মানীয় প্ৰেচিডেণ্ট তেওঁলোকৰ মানুহ আছে। যদি পাৰে কৰি লওক, ST বনাই লওক, যদি কনষ্টিটিউশ্যনে যদি এলাউ কৰে। কিন্তু কনষ্টিটিউশ্যনে এলাউ কৰিব নোৱাৰে, এলাউ নকৰে, সেইকাৰণে তেওঁলোকে কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমাক কিয় দোষী কৰিব? আমি কিয় দোষাৰোপ হ'ম? সেইকাৰণে আমি এইটো যিটো ভাষা প্ৰয়োগ কৰি বড়োসকলক গালি গালাজ দিছে তেওঁলোকক আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু আমাৰ মাজত যাতে সাঁওতাল বড়ো ভাইৰ মাজত যাতে ভুল বুজাবুজি সৃষ্টি নকৰে আমি তেওঁলোকক সকিনি দিছোঁ। বান ৰাজা কেনেকৈ তেওঁলোকৰ বংশত ৰ'ব পাৰে? ইয়াত বুৰঞ্জীত স্পষ্ট লেখা আছে যে অসমৰ প্ৰথম মানে গৰাকী ৰাজাই হৈছে বড়ো ৰজা, মহিৰংগ দানৱ বুলি কৈছে। মহিৰংগ দানৱ বড়ো ৰজা আছিল বুলি কোৱা হৈছে। আৰু এই হাজাৰ হাজাৰ বছৰৰ আগত এই মানে বুৰঞ্জীৰ কথা এইটো। আৰু বড়োসকল অসমত বুৰঞ্জী ঢুকি পোৱাৰ আগতে, নোপোৱাৰ আগতে, হাজাৰ হাজাৰ বছৰ আগতে ইয়াতে আছিল। যিমানবোৰ বুৰঞ্জীবিদ আছিল, যিমানবোৰ মানে লিংগুইষ্ট, যিমানবোৰ মানে পুৰাতত্ত্ববিদ, তেওঁলোকে স্বীকাৰ কৰিছে যে বড়োসকল ক'ৰ পৰা আহিছে এইটো মানে কোৱা টান, কেতিয়া আহিছে এইটো ক'ব নোৱাৰে। কিন্তু ইয়াতে অসমতে আছে বহুত হাজাৰ হাজাৰ বছৰৰ পৰা, এইটো সকলোৱে স্বীকাৰ কৰিছে। আজি আমাৰ অসমৰ প্ৰথম মানে বুৰঞ্জী যিটো পঢ়িবলৈ পাওঁ, ইয়াত আমি মহিৰংগ দানৱৰ আমি প্ৰথম পঢ়িবলৈ পাওঁ। এই মহিৰংগ দানৱক বড়ো বুলি লিখিছে, আৰু আমাৰ প্ৰত্যেক বুৰঞ্জীবিদসকলে লিখিছে। আৰু মই এটা মানে পঢ়ি শুনাবলৈ বিচাৰিছোঁ, আমাৰ ৰাই KL বৰুৱা বাহাদুৰ, আৰ্লি হিষ্ট্ৰী অফ কামৰূপ, পেজ নম্বৰ 39, ইয়াত স্পষ্ট লিখিছে, দ্য আৰ্লিয়েষ্ট মেনশ্যন কিং অফ কামৰূপ অৰ প্ৰাগজ্যোতিষ as it was known in more ancient time was a non-Aryan named Moiranga Danav.
His name was evidently Mairong. For a hill on the 7 mile of the Guwahati Shillong road is still known as Mairong Parbat. It is shown on the modern map as Mairongko. The name Mairong was Sanskritized into Moirong. It is clearly a Bodo name, and the people of this race who then inhabited the country were called Kiratos and Blesos. It was supposed to be এই বড়সকলক সেই সময়ত কিৰাত ব্লেছ বুলি কৈছিল আৰু মহিৰংগ দানৱ এজন বড়ো ৰজা বুলি স্পষ্ট কৰাইছে আৰু এই মহিৰংগ দানৱৰ বংশ ডিচিডেণ্ট সকল আছিল যে এই ফটকাসুৰ গতকাসুৰ সম্ৰাসুৰ ৰত্নাসুৰ আৰু বানসুৰ এই বানাসুৰ যি মানে মহিৰংগ দানৱৰ ডিচেণ্ডেণ্ট আছিলে সেই বানাসুৰ কেনেকৈ এই আদিবাসী সাঁওতালৰ বংশধৰ কেনেকৈ হ'ব পাৰে বানাসুৰ আমাৰ বংশ এইটো স্পষ্ট লিখা আছে আৰু বানাসুৰৰ পিছত আহিছে আমাৰ নৰকাসুৰৰ পিছত ভগদত্ত আহিছে ভগদত্তৰ পিছত পুষ্য বৰ্মন ভাস্কৰ বৰ্মন বল্লভ বৰ্মন এইবিলাক গোটেই বৰ্মন ফেমিলি আমাৰে আছিলে কোন আছিল এইটো আমাৰ গুৰুজী আমাৰে ইতিহাস আমাৰে তাৰপিছত যেতিয়া মানে 13th centuryত যেতিয়া বক্সাৰ খিজি তিব্বত জয় কৰিবৰ কাৰণে কামৰূপলৈ আহিছিল এই কামৰূপলৈ অহা সময়ত ইয়াত অকল তিনিটা গ্ৰুপত তিনিটা ৰেচত মানুহক লগ পাইছিল কোচ মেচ থাৰু বুলি কৈছিল কোচ মেচ থাৰু এই কোচ মেচ দুটাকে এটা জাতিকে কোচ মেচ বুলি কৈছে ইয়াত এজন মানে আলিমেজ নামৰ এজন বড়ো ৰজা আছিল আলিমেজ এই আলিমেজকে দুটা নাম উচ্চাৰণ কৰিছে মেচ আৰু কোচ বুলি কৈছে সেই গতিকে সেই সময়তো বড়ো মানুহকে এইটো মিনহাজ চিৰাজউদ্দিনে মানে লিখিছে থাবাকাত আই নাৰ্চাৰী কিতাপত 13th centuryত বড়োবিলাকে লগ পাইছে ইয়াত আৰু এই বড়োবিলাকত যে মানে কামৰূপ লগ পাইছিল এই কামৰূপ লগ পোৱা বড়োসকলৰ আৰু এই চাইবেৰিয়া মধ্য এছিয়াৰ চাইবেৰিয়াৰ যিসকল জাতি আছিল তাৰ লগত মিল আছে একে বুলি লিখিছে সেই গতিকে আমাৰ জাতি আজিতো নহয় আমাৰ জাতি অকল ইয়াত নহয় বিভিন্ন ঠাইত ভাৰতবৰ্ষত বিভিন্ন ঠাইত বড়ো ৰজাসকলে শাসন কৰিছিল এইটো গুৰুজীয়ে কয় এইটো কেনেকৈ চাওতাল আদিবাসী কেনেকৈ ইয়াত মানে ৰাজত্ব কৰিছিল বুলি তেওঁলোকে কেনেকৈ জাহিৰ কৰে ইতিহাসে নাই সেইটো সেই গতিকে আমাৰ ইতিহাস খুব গৌৰৱময় ইতিহাস আৰু বড়োসকলৰ ইতিহাসক মানে থাচিল্য মন্তব্যৰে এই মানে জঘন্য ভাষাৰে অপমান কৰা লজ্জিত কৰা এইটো ঠিক হোৱা নাই আমি নিন্দা কৰোঁ बेथ' बिराद साननो गोनां जायो जों अनेकबार जोङो नुबोदों अनेकबार जों सौग्रावबोदों बर' जाथिखौ बिराद गाज्रि रायबोनाय दा दिनै बे खैजन माने गावसोरखौ दाबि खालामनानै आदिबासि सावथाल उराव बेल' नङा गोबां समाव आसामनि हारसाफ्रा गुबुन गुबुन जाथिनि माने ग्रुपनि आफादनि मानसिफ्रा बर'फोरखौ गाज्रि रायदों बिराद सोंखारिदों हेव खालामबोदों थेवबो रावबो फंसे बाथ्रा बुङाखै जों बेखौ लोगो मोनबाय थादों दा दिनै बुंनो थाङोब्ला जोंनि आफादफोर जातीय आफाद दं फरायसा आफाद दङ ओमफ्राय जातीय आफादनिफ्राय फैनाय दैदेनगिरि जाफैदों सोरबा पलिटिकेल पार्टियाव बिपिएफ होन बा इउपिपिएल होन रावबो फंसे बाथ्रा बुङाखै जों गासिबो जों माने काउन्टार होबोदों जनजाति सुरक्षा मन्थ्रि जानानै जों बुंबोदों नांलाय खमलाय खालामबोदों आरो बिसोरखौ जों फुरि दाफुंबोदों आरोखि बिसोरो जोंखौ बर' जाथिखौ बुंनो साहस खालामाखै जोंनि रायजानानै जोंजों क्लियारफिकेसन जानानै बुंजानाय दुर्भाग्यआव बेनो दिनै एथ' गाज्रि खोथा बुङो बर'फोरखौ थेवबो जोंनि नेताफ्रा सिरि जेबो बुङा जेबो माने फंसेबो रिप्लाइ होआ क्लियारफिकेसन होआ ओरैबायदि दुखुनांथाव जों दुखु मोनो खिन्थु हयरेस गावजों गाव मा जायो एखे नङै खोथाखौनो जों जायखौ माने माबायो डिबेट खालामलायो नङै खोथाखौनो ओरैबायदि हुमखिनाय धमखिनाय जुगुमनाय इभेन केस होलायनाय गावजों गाव बेखौ जों नुबाय थायो दा दिनै जों बादि मानसिखौ सिन्थानो केस होलायबाय नायदोंहाय बे रावबोथ' नङा जातीय आफाद दुलाराय बर' फरायसा आफादनिफ्राय जोंखौ माने केस होनाय जाबाय चिराङावबो केस होबाय जों क'क्राझारावबो केस होबाय आंनि बिरुद्ध केस होनाय जाबाय दा नायदो जोंखौ केस होनो हायो दा दिनै जोंनि गेजेराव सोरखौबा जोंनि जाथिनि खोथा बुंनो थाखाय फुथुला सावहायो दिनै सानसुमा माने फुथुला सावबाय आदा दिननाथ बसुमतारिनि फुथुला सावबाय दिनै जंगलाल बसुमतारि फुथुला सावबाय बिदिनो मोजां मोजां मानसि जाथिनि खामानि मावनो थाखाय दिनै फुथुला सावनो हाबाय खिन्थु जाथिनि बेरेखा बर' जाथिनि बेरेखा बुंनायफोरनि गेजेरजों फंसे बाथ्रा बुङा सिरि आरोखि बे लासिं सिं आरोखि आं एसे थांनाय सेमोनबो मोनसे खोनादों आरोखि जे सासे बर' हिन्जावा बुंदों
जे एबसु गुन्दा बर' जाथि गुन्दा होनना बुंनायखौ आं माने इउटुबाव बे निउस पर्टेलफ्राव भाइरेल जानो आरोखि एथ' गाज्रि खोथा बुंबाय खिन्थु बिनि रिएक्सन जेबो बुङाखै रिप्लाइ होआखै सिरि सिरायाखै माने जों ओरैबायदि मोसौ दा माने माबा गोनां मा होनो बे अलसिया मोसौ माने मोसौ दामफ्ला आरोखि माने बोनो हाया एखेबारे बुवा फेन्दा गथायना होलायनाय दाफना गथायना होनाय गथायसोमना होनाय बेबायदि सरित्रनि जोंनि बर' लिडारफ्रा जों नुयो आरोखि दा जोङो थिग समाव जों रिप्लाइ होआ थिग समाव जों काउन्टार होआ गावजों गावबा ओरैबायदि मोसा एखेबारे माबायदि नेरलायनाय एखेबारे मालायजोंबो जों दाउसा बेबायदिखौ जों नुयो आरोखि लासैजों दा बिदिजों जाथिया बोरै निरापत्ता मोनो फालाय दिनै बिदिजोंनो गुबुनफ्रा जोंखौ नाख्रेबनो बोलो मोन्दों गुबुनफ्रा जोंखौ माने दिनै नासयनो बोलो मोन्दों दिनै गुबुनफ्रा जोंखौ एक्सुवेलि सिगिनानै जोंनि जायगायाव हा बोरै मोननो जोंखौ सिगिस' खालामनानै जोंनिफ्राय बोरै सुजुग सुबिदा आदाय खालाम मोननो बेखौ दिनै खालामदों जों जुदि स्ट्रंब्ला जों जुदि गोख्रोंब्ला सोरबिलाय जोंखौ बिदि सिगिनानै जोंखौ माने दमन खालामनानै जोंनि जायगायाव हा मोननाय जोंनि अधिकारआव सेनलांनाय सोर बे मोननो जों बे जायगानि मालिक जों बे जायगानि जोङो असे बिगोमा जों बे बिगोमाफ्रा जुदि सिरि जायोब्ला मालायजों फैनानै जुदि रायजा फैयोब्ला मालायजों फैनानै जुदि नासय जायोब्ला जोंनि बे जाथिखौ सोर निरापत्ता होनलाय जाथिया बोरै निरापत्ता मोननो दाथ' लासै हिदार बे जायगायाव जों जुदि खुन बाहेरानिफ्राय फैनाय जाथि खालामफिन जालायोब्ला बेनिफ्राय दुखानाव थांसिन मा थानो आरो बेखौ जुदि काउन्टार होआब्ला बुङाब्ला जों मा जानो बुंनांगोन बेफोरखौ जों दिनै बेफोर बुंनायखौ जों गोरलै लानो नाङा दा बेफोरजों दिनै नङैनि मानसिखौ बुंहोनानै दिनै जोंनि गेजेराव अर सुनो हादों आरो जोंखौ दमन खालामनो हादों दा जों बेफोरखौ थाल लायै जों केयारफुलि जों रिप्लाइ होनांगौ दा बेफोरखौ जों गासिबो रिप्लाइ होनांगौ बाथ्रा गैया जों साननानै लानो नाङा दा बेफोर बुंनायनि गेजेरजों दिनै माने माबा जायो अर्गानाइज जायो गावसिनि गोरा जायो रायदाव मोनब्ला जोंखौ गाबोन सोरबा थेख्लायगोनबो सोरबा बुगोनबो जोंखौ दा नाख्रेबनो बोलो मोनो ओंखायनो जों बेबायदि स्कपखौ जों होनो नाङा जों बुंलायनायाव काउन्टार होनांगौ जों गोरा जानांगौ मोसाबादि जों नेरनो हानांगौ गावजों गाव जेरै नेरलायलायो मोसाबादि बे नेरनायखौ मालायजों जों राइट पइन्टखौ लानानै नेर मानो जों मालायजों रायजो बायनो फालाय जों बाहेरानिफ्राय फैनाय बर'फ्रा बाहेरानिफ्राय फैनाय बे जायगानि मानसि नङा होनदों लासैजों बे जों मानो बुंजानो जोंहा रोखा रोखा जारिमिन दं जोंनि जारिमिना रोखा रोखा बुङो जों हाजार हाजार बोसोरनि सिगांनिफ्रायनो जों बे जायगायाव थाबोदों बे जायगायाव रायजो खुंबोदों रुनजिगिरिफ्रा बुंदों बर'फ्रा माने 10,000 बोसोरनि सिगां महाभारत जुद्धनि बे जायगायाव आसामाव दंमोन होनना बुंदों आरो बेनो बर'फोरनि हमलेन्डमोन होननानै सिडनि एन्डेलसना बुंदों आरो बेखौनो बे माने प्रागज्योतिषफोरखौनो म्लेच्छ टेरिटरि होननानै दिनै माने गोबां हिस्ट्रियानफ्रा बुंलांदों इमानसिं सेमजोंआनो बुंदों जे बे जायगा माने म्लेच्छफोरनि रायजो बेखौ होनदों